বৰ কম হৈছে যেন পাইছোঁ তাৰপিছত এচি নাই নেকি তোমাৰ এচি নাই ৰুমটো তলা মাৰি থৈছোঁ মই চাবিটো ক'ত থ'লো তাকে পাহৰিলোঁ হয় নেকি মোৰ ভণ্টি বৰ সোমাই থাকে লিপষ্টিক আনি মেকআপটো মোৰ বৰ মাথাটো গৰম হৈ আহে কিন্তু তলা মাৰি আহিছোঁ তাৰমানে ছবিটো ক'ত গ'ল এচিটো আমাৰ ৰুমতে তোমাৰ বেটিয়ে বৰ উৎপাত কৰে ঘৰত বেটি নহয় মোৰ বেটি নাই আকৌ ক'লে আছে না মোৰ ভণ্টি আছে মই এনেই চাদৰ মেখেলা পিন্ধি থাকোঁ হয় নেকি এই গাঁৱতে আমাৰ গাঁও এইবোৰ যে মানে তুমি গাঁৱৰটো গাঁও ইমান ভাল নোপোৱা নেকি টাউনহে ভাল পোৱা নেকি গাঁৱৰ ভাল নাপাওঁ হয় নেকি তাকে বৰ দিগদাৰ চাগে ন বোকা পানী বৰ দিগদাৰ টাউনত ভাল লাগে আকৌ মানে কলেজ খুলিব নহয় কাইলৈ তাৰপিছত ডাঙৰ মামী ঘৰলৈ সোমাই যাবা কেইদিনমান থাকি পেলাই আকৌ ঘৰলৈ আহিম এইবাৰ দৰমহা পালা নে ডাঙৰ খুলি যাম নে একেবাৰে পইচাটো লৈ যাম হয় নেকি ঘৰ সোমাই পেলাই দি পেলাই তাৰপিছত যামগৈ হয় নেকি লিপষ্টিক চিপষ্টিক নাই লোৱা যে মই অকণমান বেয়া পাওঁ হয় নেকি আৰু মোবাইলটো ৰিচাৰ্জ নাই নেকি মোবাইলটো ৰিচাৰ্জ নাই সেইকাৰণে থৈ যাওঁ হয় নেকি তাকে এই কৰোণা কালত বৰ দিগদাৰ আছে চাগে তোমাৰ ওলাই কৰি যাবলৈ তাকে বিউটি পাৰ্লাৰলৈ যাম কৰি পেলাই যাবলৈ পোৱাই নাচাগে বগা হোৱা ক্ৰীম এটা আনিব লাগিব হয় নেকি তাকে আনিব লাগে আকৌ কোলাহে গৈছে ঘৰত থাকি থাকি মানে হেৰি কি আছিলে এই কৰোণা সময়ত যাব কি নাপাওঁ মই ঘৰত থাকি থাকি তুমি কোলাহে গৈছে দেখোন আৰু ৰ'দতো কাম কৰি আছোঁ আকৌ কি মাটি ৰুব লাগিব যে হয় নেকি ৰ'দত আৰু চুকাৰতে আৰু মাটি ৰুওঁগৈ চুকাৰতে আৰু আকৌ চুকাৰতে ধানো কাটোঁগৈ বৰ কষ্ট হৈছে তুমি গাঁৱত বৰ কষ্ট হ'ল মুখখন কোলা হ'লে মোক বৰ ভাল নালাগে মানে আজি যাম সেই মানে মই এতিয়া কফি গিলাচ খাই লওঁ চাহ নোখোৱা চাগে চাহ নাখাওঁ মই চাহ খাই বেয়া পাওঁ তাকেহে মই গাখীৰ চাহ আৰু লাল চাহ খুব বেয়া পাওঁ কফিটো বেছি ভাল পাওঁ এতিয়া মই কফিটো খাই আহোঁগৈ দেই হেৰি মই কলেজলৈ গৈ পেলাই তাৰপিছত সৰু মামী ঘৰত থাকিম তাৰপিছত সৰু মামী ঘৰৰ পৰা ডাঙৰ মামী ঘৰলৈ যাম ডাঙৰ মামী ঘৰৰ পৰা হেৰিলৈ যাম সৰু মাহীলৈ যাম সৰু মাহী ঘৰলৈ যাম তাৰপিছত আকৌ সৰু মাহী ঘৰৰ পৰা আকৌ ডাঙৰ মাহী ঘৰলৈ যাম তুমি এতিয়া যাবা ক'ত মোৰ নাই মানে প্ৰথম মানে মই তেনেকে থাকি তাৰপিছত আকৌ খুৰী ঘৰলৈ যাম সৰু খুৰী তাৰপিছত ডাঙৰ খুৰী ঘৰলৈ যাম তাৰপিছতহে ডাইৰেক্ট ঘৰলৈ আহিম তোমাৰ আজি অফিচ সোনকালে আহিলা যে মানে অফিচ আজি মানে মই অফিচ মোৰ লগৰ ছোৱালী এজনী ঘৰলৈ গৈছিলোঁ এদিন থকাকে মই দোকান এখন সোমাইছিলোঁ আৰু মই এই মেখেলাযোৰ ভাল লাগিছিল আৰু এই চাদৰখনো ভাল লাগিছে আৰু এইটো ব্লাউজটো ভাল লাগিছে এইটো কফৰটো মানে এইটো 80 টকা লৈছিলে কিমান লৈছিলে 80 টকা তাৰপিছত আকৌ 80 টকাই দিছিল এইটো কিনিব আৰু গাভিন পেলাই আৰু এইটো পিন্ধিম যে একদম ধুনীয়া লাগিব পিন্ধিলে খুব ভাল লাগে মোক দেখিবলৈকে ভাল লাগে ক'বলৈ কি কথা আছে মানে এই চেণ্ডেলযোৰত 90 টকা লৈছে তাৰপিছত আকৌ মই 300 টকা দিহে আনিছোঁ এতিয়া মোৰ এতিয়া অফিচলৈ যাব লাগিব